Guys, স্পীড ব্ৰেকৰ guys, বৰ্তমান এই মন্দিৰ এটা চাবলৈ গৈ আছোঁ। শিৱ মন্দিৰ কিবা কবি দেখো এই ৰাতিৰে ইয়াতে সময় তাৰমানে আজি আমাৰ কামত নাই ঘৰত উঠিলোঁ বৰষুণ আহি আছে। এতিয়া মই অলপ উঠিছে সেইকাৰণে ভাবিলোঁ অলপ মন্দিৰটো চাই আহিলোঁ। চাই থাকক নাই মানে কথাটো হ'ল কিনে আমি ব্লগ কৰিম বুলি মানে এইটো ব্লগো নহয় একো নহয় এনে দেখলো আৰু ওলাই আহিলোঁ নলবাৰী চাইডে গাঁৱৰ তলে তলে নলবাৰী পিনে এপাক চাহ খাবলৈ ওলাই আহিলোঁ। আমি য'ত থাকোঁ তাতে কি আছে বিৰাট ভিৰ চাহৰ কাৰণে আমি সেইকাৰণে ভাবিলোঁ চাহটো আজি আমি নলবাৰীতে খাই আছোঁ। বহুত ডাঙৰ দুৰ্গা পূজা হয়। দুৰ্গা পূজা আছিল না দুৰ্গা পূজা হয় আৰু কিবা আৰু এটা হয় আৰু আমি ইয়াতে আহি আহোঁ সপ্তাহত 2-3 বাৰ কি আহোঁ পূজা হ'লে মানে এনেই নাহোঁ আৰু এইখন ফিল্ডত 2 দিনমান দৌৰি গৈছিলোঁ গাইছ এবাৰ চাই লওঁ। আমাৰ এখন সৰু সুৰা ৰিজৰ্ট আমাৰ ইয়াৰে আৰু নলবাৰী আগতে এইখনত সোমাই যায় এবাৰ কিবা এটা খাই যাম একদম আমাৰ গাইছ বৰ্তমান ডেষ্টিনেশ্যন পাই গ'লোঁ আৰু এইখনত আশ্ৰম মানে ইয়াৰে আশ্ৰম ৰাস্তাটো বনাই আছে মানে নতুনকৈ সিমানতে আমি সমাপ্ত কৰিলোঁ। যদি ভাল লাগিছে আপোনালোকে লাইক শ্বেয়াৰ চব কৰিব। সেইটো ব্লগ হৈছে নাই কি হৈছে আমি নিজে ধৰিব পৰা নাই, কিন্তু আপোনালোকক ভাল বস্তু এটা দেখালোঁ আৰু আজি হ'ব দিয়ক বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম কেতিয়া 22 তাৰিখৰ পিছত নাকি 22 তাৰিখত ভাল ভিডিঅ' দেখাব তেতিয়া নকওঁ আৰু এতিয়া কি ভিডিঅ' আহি আছে ধামাকা ধামাকা